নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছো RDV অঞ্চলত। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম এনেকুৱা এটা ট্ৰিক্সৰ বিষয়ে বা এনেকুৱা এটা ভুল যদি আপুনি জীৱনত কৰে তেনেহ'লে আপোনাক মানুহে গুৰুত্ব নিদিব বা আপোনাৰ লগৰবোৰে আপোনাক পাত্তা নিদিব। বন্ধুসকল, বলক অলপ সময় নষ্ট নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু শিকোঁ কিনো এনেকুৱা ভুল যিটো আমি জীৱনত কৰিব নালাগে। লিমিটেড ইয়ৰ এভেইলেবিলিটি। বন্ধুসকল, সাইকোলজিয়ে কৈছে যে যদি আপুনি কোনোবা এজন ব্যক্তিৰ সৈতে এটা ভাল সম্পৰ্ক গঢ়ি তুলিব বিচাৰে বা কোনোবা মানুহৰ মাজত আপুনি প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে তেনেহ'লে আপুনি এই ট্ৰিক্সটো ইউজ কৰিব পাৰে। বন্ধুসকল, আপুনি নিশ্চয় লক্ষ্য কৰিছে যে যিজন মানুহৰ কাৰণে আপুনি প্ৰত্যেক সময় এভেইলেবল থাকে সেই মানুহজনে আপোনাক সিমানখিনি গুৰুত্ব নিদিয়ে যিখিনি আপুনি ডিজাৰ্ভ কৰে। এয়া বন্ধুসকল, সাইকোলজিয়ে কৈছে আপুনি বেলেগৰ কাৰণে খুব কম সময় এভেইলেবল থাকক। আপুনি যিমান কম সেই মানুহজনৰ কাৰণে এভেইলেবল থাকিব সিমানেই সেই মানুহজনৰ কাৰণে আপোনাৰ গুৰুত্ব বাঢ়িব। আমি আচলতে সেই বস্তুটোকে বেছিকৈ গুৰুত্ব দিওঁ যিটো বস্তু আমাৰ মাজত খুব কম সংখ্যক থাকে বা যিটো বস্তু আমাৰ পৰা হেৰাই যাব পাৰে। সেয়ে বন্ধুসকল, আপুনিও সেই মানুহসকলক বা সেই মানুহজনক উপলব্ধি কৰক যে আপুনিও তেখেতৰ বাবে প্ৰত্যেক সময়তেই এভেইলেবল নাই। আপুনিও তেখেতৰ পৰা আঁতৰি যাব পাৰে, আপুনিও সেই মানুহজনৰ পৰা হেৰাই যাব পাৰে। তেতিয়া বন্ধুসকল, তেওঁ অট'মেটিকলি আপোনাক গুৰুত্ব দিবলৈ ল'ব। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই। যদি আপুনি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰি কেনে পালে কমেণ্টত জনাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ। জয় আই অসম।